Hello everyone, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আমিও ভালে আছো আৰু আজি আমি কৰিম ফুচকা চ্যালেঞ্জ মানে পানী পুৰি চ্যালেঞ্জ হয় আমি দুজনীয়ে কৰিম আজি তাই নাই তাইক ফোন কৰিছিলো কিন্তু কিবা এটা প্ৰবলেমৰ কাৰণে তাই আহিব নোৱাৰিলে তো আজি তাই কৰিব মোৰ লগত পানী পুৰি চ্যালেঞ্জ আৰু ভিডিওটো লাষ্টলৈকে কন্টিনিউ কৰি যাব আৰু এটো মোৰ দ্বিতীয়টো চ্যালেঞ্জ ভিডিও আপোনালোক আশা কৰো আপোনালোকে বহুত বেছি মৰম দিব আৰু এতিয়া আমি দেখাম আপোনালোকক তো আমি এটা ধুনীয়াকৈ চ্যালেঞ্জটো আৰম্ভ কৰো আপোনালোকে চাই থাকক তো গাইস ইয়াত মোৰ আছে 16টা পানী পুৰি আৰু ইয়াত তাই আছে 16টা পানী পুৰি এয়া হৈছে পিটিকা আৰু এয়া পানী তো বলক এতিয়া আমি ধুনীয়াকৈ চ্যালেঞ্জটো আৰম্ভ কৰো তো গাইস এতিয়া আমি ধুনীয়াকৈ এয়া লৈ ললো এয়া মোৰ পানী পুৰি আৰু এয়া তাই তো এতিয়া আমি চ্যালেঞ্জটো আৰম্ভ কৰো কোন জিকে কোন হাৰে আমি চাম ঠিক আছে তো এতিয়া আৰম্ভ কৰো ন তো এতিয়া আৰম্ভ কৰো আপোনালোকে চাওক তা পেলা হেলা খাছে তো গাইস আমাৰ চ্যালেঞ্জটো কমপ্লিট হৈ গল তাই হাৰিলে আজি মই জিকিলো আজি মোৰ লাগটো ভাল আছিল তাৰ পানী একদম ৰখি গল কিন্তু মোৰ পুৰা খালি তো মই জিকিলো তাই হাৰিলে এতিয়া শাস্তি কি দিম তাকে ভাবি আছো ভাবি হলে আপোনালোকক দেখাই আছো তো তাইক এতিয়া এটাই শাস্তি দিছো এটা উশাহত এগিলাস পানী শেষ কৰিব লাগিব তেনেকৈ দুটা উশাহত দুগিলাস পানী তাই খাব লাগিব এতিয়া অলৰেডি তাই পেট ভৰি গ'ল কিন্তু এতিয়া দুগিলাস পানী খাব লাগিব তো আপোনালোকে চাওক এতিয়া তাই শাস্তি ল'ব আৰু আজি ভিডিওটো ইমানে আছিলে যদি চাই ভাল পালে দেন লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ন তো আমি নেক্সট ভিডিওত আকৌ লগ পাম বাই বাই জয় আই অসম